হাই ফ্ৰেণ্ড MMB ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ডুবাই কটোৱা আৰু এটা মানে ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াইছোঁ। যিহেতু মই এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ, গতিকে ভিডিঅ'বিলাক আছিলে, ভাবিলোঁ আজি তাৰে এটা আপোনালোকলৈ আগবঢ়াওঁ। যিটো ভিডিঅ'ত আপোনালোকে দেখা পাব জুমেইৰা বীচ আৰু লগতে আপোনাৰ পৃথিৱীৰ একমাত্ৰ 7 ষ্টাৰ হোটেলখন বুল আৰব, ইয়াতে অলপ দেখা পাব। আৰু বিশেষকৈ আমি সেই হোটেলখনলৈ যোৱা নাই, তথাপিও মানে আজি সাগৰৰ পাৰত কিদৰেনো এনজয় কৰিলোঁ তাৰে অকণমান আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আহক মোৰ লগতে ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। এইখনে 7 ষ্টাৰ হোটেলখন দেখি পাইছে অকণমান। क्या कर रही है? वीडियो बना रही हो? पकड़ो ना, मैं थोड़ा सा दौड़ूंगी। हाँ दौड़ो दौड़ो। लवली। दौड़ो दौड़ो ना, जैसे दौड़ते हो। जाओ जाओ, आप भी जाओ, जाओ जाओ, गो 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 गो। পাগল হৈ গৈছোঁ মানে লাইফটো এনেকুৱা লাগিছে যে জনম লোৱা মানে সাৰ্থক হ'ল আৰু সঁচাকৈ এনেকুৱা মানে সঁচাকৈ এইবোৰ জেগাত থাকিলে মানে এনেকুৱা লাগে আমি ক'ত আছোঁ এইবোৰ জেগাত আমি কিয় জন্ম ল'লোঁ, এনেকুৱা অনুভৱ এটা হয়। কচম এই ভগৱান মানে কিয় মানে এনেকুৱা মানে লাগিছে যে লাইফটো ইয়াতে থাকি যাম নেকি। ইয়াৰ পিছত আমি যাম হোটেলৰ ফালে আগবাঢ়িছোঁ। এতিয়া গৈ আছোঁ, আপোনালোকক দেখাই যাম ৰাস্তাত কি পাম। তো এতিয়া আমি দেখি পাইছে আপোনাৰ ডুবাই মেইন মানে টাউনখন, যিটো ইমানেই নিট এণ্ড ক্লিন লাগিছে দেখিবলৈ পাইছে আপোনালোকে। আৰু সেউজীয়া হৈ আছে চাৰিওফালে, ফুল মাজত ফুলৰ গছ বা কি ভাল লাগিছে বা চাওকচোন পৰিৱেশটো সঁচাকৈ কিমান চাফ চিকুণৰ পৰা আদি কৰি কিমানেই ভাল লাগিছে, মই ভাষাৰে বুজাব নোৱাৰিম এতিয়া আপোনালোকৰ লগত আগত। যি নহওক চাই যাওকচোন বাৰু আপোনালোকে ভিডিঅ'টো। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে নিশ্চয় লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
এয়া এতিয়া আমি আহি আপোনালোকে দেখিবলৈ পাইছে ফিচাৰ অফ মিউজিয়াম পাইছোঁহি যিটোৰ পৰা মানে শুনি আছিলোঁ গোটেই আৰবিয়ান ভাষাৰে মানে লিখা আছে আৰু ইয়াৰ ভিতৰতো দেখিবলৈহে সৰু লাগিছে কিন্তু ভিতৰত বহুত ডাঙৰ বুলি আমি শুনি পাইছোঁ কিন্তু ইয়াতেতো আমি নাযাওঁ বাৰু কিন্তু মই ওচৰৰ পৰা আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ ভিতৰত আপুনি হেলিকপ্টাৰ পৰিবও পাৰে মানে হেলিকপ্টাৰ মানে সোমাব পৰাকৈ মানে এইটো ফল্ডিং ছিষ্টেম আছে ওপৰৰ ফালে আৰু ভিতৰত গোটেই মানে ইন ফিউচাৰ কেনেকুৱা হ'ব গোটেইখিনি মানে ইয়াতে আছে বুলি শুনি পাইছোঁ তাৰপিছত আমি আহি পাইছোঁহি ডুবাই ফ্ৰেম বুলি যাক কোৱা হয় ইয়াতে আমি অকণমান দেৰি ৰখিম চেলফি মাৰিম এইটো যিটো ডুবাই ফ্ৰেম দেখিছে ইয়াৰ ভিতৰত বহুত অফিচ আছে আৰু এয়া ডুবাই ফ্ৰেমটো আপোনালোকে চাওক আমিও অকণমান চেলফি মাৰি লওঁ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ চাওক কেনেকুৱা লাগিছে ক'ব দেই এইটো ক'বলৈ নাপাহৰিব ভাল লাগিছেনে নাই সঁচাকৈ চাওকচোন কিমান মানে আচৰিত আৰু আমাৰ ইণ্ডিয়াৰ তুলনাত ডুবাইখন চাওকচোন বাৰু কি ক'ম আৰু কিন্তু বহুত ভাল লাগিছে বুজাব পৰা নাই চাওক আপোনালোকেও উপভোগ কৰক মই এইটো কৰি আছোঁ अरे अंदर नहीं जाना है क्या अंदर चलते ना हाँ ভিতৰলৈ যাওঁ ফিচাৰ মিউজিয়াম চালোঁ ডুবাই ফ্ৰেম চালোঁ আৰু এতিয়া আমি গৈ আছোঁ হোটেলৰ অভিমুখে তো তাত যাওঁতে কি দেখি পাইছোঁ কেনেকুৱানো টাউনখন গোটেই সমস্ত ভিডিঅ'ত মই এইটো কেপচাৰ কৰিবলৈ যত্ন কৰিছোঁ যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰি আছোঁ গোটেই হোটেল পোৱালৈকে গোটেই ভিডিঅ'টো মই কৰি যাম গতিকে আপোনালোকে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো এবাৰ চাই যাব বুলি আশা ৰাখিলোঁ আৰু ভাল লাগিলে কমেণ্ট কৰিব তেতিয়াহে মই নেক্সট আৰু ভিডিঅ' দিবলৈ মানে ভাল লাগিব আৰু আহক এতিয়া চাই থাকক আৰু লগতে উপভোগো কৰক ইয়াতে আমাৰ ইণ্ডিয়াৰ তুলনাত সোণটো বহুত সস্তা বুলি শুনিলোঁ গতিকে এবাৰ মানে সোণৰ দোকানতো সোমাই যাওঁ বুলিয়ে ভিডিঅ'টো কৰিলোঁ অকণমান শ্ল' মোশ্যনৰ ভিডিঅ'টো কৰিছোঁ সৰু কিবা এটা আৰু ডুবাইলৈ অহা চিন হিচাপে চেইন এডাল আঙুঠি এটা যি পাৰিলোঁ আৰু ল'লোঁ লগতে আপোনালোককো মই সোণৰ দোকানখন অকণ দেখা পাইছোঁ তেখেত হৈছে চেলছৰ যোনজন আছে তেখেত হায়দৰাবাদৰ হয় চিনাকি হৈও ভাল লাগিলে হিন্দীতে যিহেতু কথা পাতিছে আমাৰ বহুত মানে ইণ্ডিয়া বুলি ক'লে মানে আপোন এটা লাগি গ'ল আৰু সেয়ে লৈ ল'লোঁ আৰু গোটেইকেইজনীয়ে এটা শ্বপিং কৰিলোঁ এতিয়া আহক যাওঁ
এতিয়া আহি আমি হোটেলৰ ৰুম পালোঁহি। এতিয়া বহুত ভাগৰো লাগিছে, সেইকাৰণে হোটেলৰ ৰুমটো আপোনালোকক অকণমান দেখাইছোঁ। আৰু তাৰপিছতে আৰু ভিডিঅ'টো সামৰিব হৈছেহি, যিহেতু বহুত ভাগৰো লাগিছে, ফ্ৰেছ হ'ব লাগে, ফ্ৰেছ হৈ অলপ আৰামো ল'ব লাগে। গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। গোটেইখিনি দেখাবলৈ আপোনালোকক মই চেষ্টা কৰিলোঁ। হোটেলৰ ৰুমৰ পৰা আদি কৰি গোটেই মানে অহা ৰাস্তাটো গোটেইখিনি দেখালোঁ। ইয়াতে মই এটি ভিডিঅ'টোৰ সামৰিব লাগিব। গতিকে আপোনালোকে অকণমান তথাপি মই দেখাইছোঁ আপোনালোকক, যিমানকণ পাৰিছোঁ ৰুমটো অকণমান দেখাই ল'লোঁ। আৰু এতিয়া যিহেতু ভিডিঅ'টো সামৰিমেই, যদি আপোনালোকে চাই ভাল লাগিলে সঁচাকৈ লাইক কৰিব। আৰু এতিয়া বৰ্তমান যোনে চাই আছে সকলোলৈ মই ধন্যবাদ জনাইছোঁ। আৰু এইদৰে আপোনালোকে কমেণ্টো কৰিব, যাতে মই মোৰ ব্লগটো আগবঢ়াই নিবৰ সহায় হয়। ধন্যবাদ।